আহক আমি এবাৰ তেওঁলোকৰ এই देखिए आज देखिए एकदम बड़े सब मांगे ইয়াক বৰ ভাল পাওঁ এই মোৰ লগতে থাকে আৰু এই নহয় মোৰ চব মিছা ইয়াৰ কিন্তু বহুত ভাগৰ লাগে বহুত কাম কৰে এই ইয়াক অকণমান হোৱাই লওঁ নেকি মই ইয়াতে জেগাডোখৰ দেখে চব দুখন যুৱক এই জাবৰ ভৰ্তি হৈ আছে এই হ'লে মই ইয়াতে চাফা কৰি অকণমান হৈ লওঁ এই লগতে তই শুবি আৰু এই লগতে মই শুম বিন্দাছ কোনো প্ৰব্লেম নাই একদম একদম বিন্দাছ থাকিবি তাৰমানে কথাটো মই চোৰ আৰু মই কথাটো চিন্তা কৰি মই অকণ খাই ওলাই পাৰিব অকণমান খাওঁ তাৰ পাছত মই মটৰ নিচাকে ধৰি চিন্তা মাথাটো মোৰ হাতত থাকি গ'ল পাছৰ ছোৱালী পিনে মাৰিলে নহয় মই মানে কথাটো ভালকে বুজি পোৱা আকৌ কৈছো মানে কি এই
পটককে বুজি নাপাওঁ যে কথাবোৰ এই স্বামীটো মোৰ এতিয়া স্বামীটো দেখছিলি নি মানে মই এই ঘৰখন আহিছোঁ ইয়াক ফুল লগতে এই মই মানে ইয়াক তাৰপৰা মই ইয়াকে এনেকৈ থলোঁ কৈ বোলো ইয়াক অকণমান এৰাম দিওঁ তাৰ পাছতে এইখনত ভগাকৈ কিবা এটা আহিছে নহয় তাৰ সেইটোৱে মই আকৌ ভাবিছোঁ এইটো বা কি বস্তু আজিকালি আকৌ আগতে আকৌ এই বাহিৰৰ বস্তুবোৰ আছিলে সেইটো বুলিয়ে ভাবিছোঁ আকৌ চিন্তা কৰিলোঁ আজিকালি আকৌ বাহিৰৰ বস্তু ৰাস্তাতে থাকে এই বাইক মোৰ বাহিৰ নহয় সেইটোকে কৈছোঁ আহি পেলাই মোৰ ফালে এনেকৈ কৈ চাইছিলে নহয় একে চাওঁতে মই দেখিলোঁ যে সি মোলৈ চাই পেলাই গৈ আছে তাৰপৰা মই গৈ সেই আগত যে খাওঁ দি আছিলে ন তাত গৈ মই তাক খাই নাথাকিলোঁ মই চিধা আহি লৈ ইটোৱে কৈছে মই চোৰ ইটোৱে কৈছে মই গৃহস্থ এই কোন চোৰ কোন গৃহস্থ এই আদালততে ওলাব গ'ল এই এটা কথা হ'ল নহয় এইটো কি হ'ল এইটো মানে তোৰ আছে নাই এইটো জীয়াই আছেতো আছে হ'বা বাৰু কি নহওক এই কাহিনীটো কি হ'ল তোমাক কচোন এই মই মানে বাপেক চুৰিখন ঘৰতে দুটা হ'ব তাৰ পাছতে মই হাল দি দিলোঁ তাৰ পাছতে থাকি গেলোঁ গুচি গ'ল নহয় ভালে হ'ব দে ঐ এইটো আপুনি আহিছে বুলি মই জনা নাছিলোঁ অকণমান খাব দিব গোন্ধাই থাকে অলপ এই নহয় ছাৰ মানে এই কথা এটা নকৰোঁ এমাকো কি হ'ল এওঁ চাই এই মূৰটো লৈ এইটোৱে আকৌ মোক লৈ বজাই দিয়ে মানে মই এতিয়া বিশেষ একো কৰিব নোৱাৰোঁ মোৰ এই লোকোৱালালৰ নামৰ ষ্টেচন এখন আছে সেই ষ্টেচনতে আমাক সকলোকে মই বুজাই দিম ব'ল এই লোকোৱালালৰ আকৌ এই গোন্ধাই থকাটো বাদ দে সেইবোৰ লেট্ৰিন বুলি কয় চৰকাৰী দিয়া লেট্ৰিনটো এই চৰকাৰী দিয়া লেট্ৰিনটো এই মানে সৰুকৈ যে ঠাইকৈ যে আহৰকৈ যে বহলকৈ যে সেইটো কথা এই বল কিবা এটা কৰি থবি আকৌ দেই মই আহি আছো তই লাহে লাহে আহি দিবি দেখিলে পুলিচো মদক কিমান লুবিয়া মোক দেখালে মোক
গুচি গ'ল এতিয়াতো বেলেগ মোৰে পালেহি ইমানতে মই ঘৰত যাওঁগৈ ঘৰত গাড়ী লৈ মই ঘৰত খাপ কৰি আছিলে লাহে লাহে গৈ থকা পাওঁ কাপোৰ নকবীয়া বিষয়া এই অলপ বেছি হ'লেও মানে সেইকাৰণে ইয়াত বলচোন এই মানে ৰচোন এতিয়া এই মদৰ জুইতে গোটেইখন উল্টা পুল্টা কৰি পেলালো বাপে চোৰৰ গৃহস্থে আৰু গৃহস্থকে চুৰ পেলাই মই আহিলোঁ